हेलो गाइज मोर अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে। এয়া আজি অলপ সময় পাই খেতিডৰাত পানী অলপ দিবলৈ আহিছোঁ। এই চাওক আলু ৰুইছোঁ, আলু আৰু লগতে আছে কবি, বন্ধাকবি আছে, ফুলকবি আছে, নহৰু, মটৰ, মাকৈ, ধনিয়া, মূলা প্ৰায় সকলোৰে অলপ চলপ কৰিছোঁ খেতিখিনি। বহুত খৰাং হৈ যোৱাৰ কাৰণে অলপ পানীৰ ব্যৱস্থা কৰি দিছোঁ। এয়া চাওক মই কিদৰে পানী দি আছোঁ খেতিখিনিত। কবি বহুত ঘনকৈ আছিল যদিও কিছুমান ব্লাইণ্ড বেমাৰৰ কাৰণে বহুতখিনি কবি মাজে মাজে মৰি গৈছে। এইখিনি চাওক নহৰুখিনিও শুকাই গৈছে কাৰণে পানী দি দিছোঁ। এয়া হৈছে ৰঙালাও জোপা আহিছে আৰু আগবাঢ়ি লগোৱাত যথেষ্ট পলম হোৱাৰ কাৰণে মানে এইবাৰ অলপ দেৰি হৈছে খেতিখিনি, নহ'লে ইমানখিনি সময়ত বহুতখিনি আগবাঢ়ি যায় খেতি কৰিলে। আৰু যিহেতু এইবোৰ ৰোৱাৰ পিছত এজাকো বৰষুণ নাপালে কাৰণে বহুত খৰাং হৈ গ'ল আৰু বাঢ়া নাই ভালকৈ পুলিবোৰ, সেইকাৰণে অলপ পানী দি ভিজাই দিছোঁ গোটেইখিনি। এবাৰ পানী দিলে আৰু দুসপ্তাহমান ধুনীয়াকৈ চলি যাব, কাৰণ পানী মই বেছিকৈ দিছোঁ। বহুত সময়ৰ পৰা পানী দি আছোঁ, গোটেইখিনি ভিজাই দিছোঁ যাতে অলপ দিন থাকে জীপটো। বাকী এয়া চাওক আজি দেখুৱাবলৈ বিশেষ একো নাই, মোৰ এই খেতিডৰা দেখুৱাইছোঁ আৰু এইখিনি আলুত পানী দি আছোঁ বৰ্তমান। আলুৰ ভিতৰত আছে আগ্ৰা আলু আৰু আছে মাঘিয়া আলু। যোৱাবাৰ আগ্ৰা আলুটো কৰিছিলোঁ, যথেষ্ট ভাল হৈছিল, ডাঙৰ হৈছিল আলু, বহুত ভালেখিনি আলু পোৱা গৈছিল কাৰণে নেক্সট এইবাৰো এয়াই কৰিছোঁ। এয়া চাওক আলু গোটেইখিনি আলু এইখিনি, আৰু এয়া ধনিয়াখিনি পাতল হ'ল, এইখিনিও ধনিয়া হয়, দুজেগাত ধনিয়া দিয়া আছে। আৰু ইয়াত মাকৈ দিছোঁ, লেট হৈছে, এইখিনি যথেষ্ট পলমকৈ দিছোঁ কাৰণে অলপ গজালি মাৰিছে আৰু এয়া নেপিয়াৰ। যিহেতু এতিয়া খৰাং দিন কাৰণে নেপিয়াৰটো বাঢ়নটো খুব কম হৈছে, বহুত কম বাঢ়িছে নেপিয়াৰটো খৰাঙৰ কাৰণে, সেইখিনি কাৰণে গোটেই ভিজাই দিছোঁ আৰু অলপ সাৰ প্ৰয়োগ কৰি দিছোঁ তাত। এয়া আলু খেতি। আৰু ইয়াৰ মাজতে কওঁ যে যিসকলে বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ'সমূহ চাইছে বা পাইছে তেওঁলোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এয়া চাওক মাকৈ খেতি, মাকৈখিনিও হৈছে আৰু ইয়াৰ মাজতো মাকৈ আছে লাইন যিহেতু অলপ তাত শাক হৈ গৈছে, দোৰোণ আৰু ভতুৱা এনেকুৱা বেলেগ শাক হৈ গৈছে, শাকখিনি কাৰণে ধৰিব পৰা নাই। এয়া চাওক মটৰ ফুলিবলৈ আৰম্ভ কৰিছে। আৰু এইখিনি দেখিছে যে এইখিনি হৈছে মাঘিয়া আলু। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক কৰিব আৰু কমেণ্ট অৱশ্যে কৰিব, যেতিয়া মই গম পাওঁ যে কেনেকুৱা হৈছে ভিডিঅ'বোৰ, ভাল হৈছে নে বেয়া হৈছে, কমেণ্টত জনাব। আৰু ছাবস্ক্ৰাইবটো প্লিজ কৰিয়ে দিব আৰু যোনে চাইছে। এইখিনি চাওক নহৰু। আৰু ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ নকৰে, শ্বেয়াৰ কৰিব যাতে অন্য বন্ধুৱে চাবলৈ সুবিধা পায়। আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব, মই বাৰ আপোনালোকক অনুৰোধ জনাইছোঁ। যিসকলে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। আৰু যিসকলে বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰি লৈছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে। এতিয়া চাওক ফুলকবি লাগিবলৈ আৰম্ভ কৰিছে, আৰু যিহেতু হাইব্ৰিড হয় সেইকাৰণে অলপ ডাঙৰ হৈছে সোনকালে। লোকেল লগাইছিলোঁ ফুলকবি আৰু বন্ধাকবি, সেইখিনি ইমান ঠিক নহ'ল, মৰি গৈছে প্ৰায় বেমাৰত। আৰু হাইব্ৰিড যিখিনি ফুলকবি বন্ধাকবি আনিছিলোঁ সেইখিনি ধুনীয়া হৈছে। আৰু মাজে মাজে আমি নেপালী লাইটো লগাই দিছোঁ, নেপালী লাইও ভাল হৈছে, খাবলৈ যথেষ্ট ভাল। এবাৰ গছজোপা মৰি নাযায় আৰু পাত ছিঙি খাই থাকিলে হ'ল। এইখিনি অলপ বেলেগকৈ কৰিছোঁ নেপিয়াৰ, এইখিনি যোৱা বছৰৰ নেপিয়াৰ, ইয়াৰ পৰা মই কাটিং বিক্ৰী কৰোঁ নেপিয়াৰৰ, সেইকাৰণে এইখিনি বেলেগকৈ ৰাখিছোঁ, ভালকৈ ৰাখিছোঁ সাৰ পানী দি। এই চাওক নেপিয়াৰখিনি ফুল ধৰি গৈছে, পানীৰ অভাৱৰ কাৰণে অলপ বাঢ়াত কষ্ট হৈছে নেপিয়াৰখিনি। এতিয়া পানী দিলোঁ যেতিয়া ভালকৈ বাঢ়ি যাব। আৰু এই চাওক মাকৈ পূৰা ভিজাই দিছোঁ পানী দি কিনে, যথেষ্ট মাকৈ আছে ইয়াত। যিহেতু মোৰ ছাগলী আছে, ছাগলীৰ কাৰণে মাকৈ হৈ যায় আৰু চাইলেজৰ কাৰণে হৈ যায়। এয়া অলপ তামোল পুলি আছে, তামোল পুলিখিনিতো পানী দি দিছোঁ, পাতবোৰ হালধীয়া পৰি গৈছে অলপ পানী কম হোৱাৰ কাৰণে। নতুনকৈ লগাইছোঁ, ইয়াত চিলঙীয়া তামোল লগোৱা আছে। আৰু এইবাৰ অলপ বাৰিষা মানে বহাগত অলপ পুলি ৰুম নতুনকৈ,
প্ৰায় 100 মান পুলি ৰোৱা যাব তামোলৰ। ইয়াৰ মাজে মাজে আনাৰসৰ পুলি আছে আৰু এয়া হৈছে লাওৰ হেন্দালি এজোপা। লাও পুলি যথেষ্ট লাগিছে কিন্তু বৰ্তমানলৈকে খাবলৈ হোৱা নাই, সৰু সৰু হৈ আছে। তেনেহ'লে শেষৰবাৰ ধন্যবাদ জনাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।